আপোনাৰ চকুহালত গভীৰ প্ৰত্যাশা। আপুনি যে কৈছিল মই মানুহৰ মনত জীয়াই থাকিব বিচাৰোঁ। ভাল লাগিছিল মই আপোনাক তেতিয়াই। ভাল লাগিলেই আপুনি মোৰ প্ৰেমিক নহয় আৰু ময়ো আপোনাৰ প্ৰেমিকা নহওঁ। সেয়ে ভাল লাগে চাগে কাৰোবাক ভাল লাগিলেই গম নোপোৱাকৈয়ে। আপুনি পুনৰ্জন্ম বিশ্বাস কৰেনে? ময়ো নকৰোঁ। সেয়ে হয়তো এই জনমত কথা দিব নোৱাৰোঁ আৰু মই আপোনাক প্ৰস্তাৱ দিব নোৱাৰোঁ। এই ভাল লগাবোৰ প্ৰেম নহ'বও পাৰে দিয়কচোন। আচলতে আপোনাৰ সৈতে মোৰ এক গোপন সম্পৰ্ক, বিশ্বাসৰ, য'ত প্ৰেমৰ কোনো স্থান নাই, যাৰ বাবে প্ৰেয়সী হৈও কাহানিও আপোনাৰ প্ৰেমত পৰিব নোৱাৰিলোঁ। এই যে ভাল লগাবোৰ, এই ভাল লগাবোৰ হয়তো এনেকুৱাই, প্ৰেম নহ'লেও আজীৱন একেলগে সহবাস কৰিব পাৰি মনৰ মাজত। পুনৰ কৈছোঁ, মই আপোনাৰ প্ৰেমিকা নহওঁ, অথচ ভাল লাগে আপোনাক, ভাল লাগে আপোনাৰ বিশ্বাসবোৰ।